to my YouTube channel Corby's World. আজি বহুত দিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই মোৰ YouTube চেনেললৈ। আজিৰ ভিডিঅ' বিশেষটো হ'ল আজি আমি এখন থালি প্ৰিপেয়াৰ কৰিম। থালিত কি থাকিব, কি বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাই থাকিলে মাজমজিয়াতে গম পাব আজি মই থালিত কি বনাম। আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো যদি আজি আপোনালোকে প্ৰথমবাৰ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি থালিখন ৰেডি কৰিবৰ কাৰণে মই মাছকেইটা কাটি বাছি ধুনীয়াকৈ হালধি আৰু নিমখ লগাই এতিয়া ফ্ৰাই কৰিবলৈ ৰেডি হৈছোঁ। আৰু এইফালে আমাৰ মৰমৰ টুকটুক আৰু বাৰ্বি টুকটুক সিহঁতে মোৰ লগতে সংগী হৈ পিনি পাকঘৰতে লাগি আছে। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। মাছখিনি কিন্তু ফুল ফ্ৰাই কৰা নাই, হাফ ফ্ৰাই কৰিছোঁ। কাৰণ আমি মাছৰ কাৰী বনাম, লগতে মাছৰ মাথাটো দি ঘণ্ট বনাম, আৰু সেইটো কাৰণে মাছটো কিন্তু ফুল ফ্ৰাই হ'লে ভাল নালাগিব। হাফ ফ্ৰাই হৈ কৰিছোঁ। মাছৰ যি ঘণ্ট বনাম তাৰ কাৰণে মাছৰ মাথাটো আমি যে থৈছিলোঁ সেই মাথাটো ধুনীয়াকৈ ভাঙি গুড়ি কৰি দিম। যেতিয়া মাছৰ মাথাটো ভালকৈ গুড়ি হৈ যাব, তাত আমি আজি মোৰ ঘণ্ট বনাবৰ কাৰণে তাত আপোনালোকে ভাতো ল'ব পাৰে বা যিকোনো ধৰণৰ বিভিন্ন ধৰণৰ পাচলি ল'ব পাৰে, কিন্তু আজি আমি বনাম বেঙেনা আৰু আলু ল'ব। বেঙেনা আৰু আলু কাটি থোৱা আছিলে দি দিলোঁ। ইয়াতকৈ এতিয়ালৈকে পিঁয়াজ, আদা, নহৰু একোৱেই ইউজ কৰা নাই। সেইখিনি আমি পিছত কৰিম, কেতিয়া কৰিম চাই থাকক। ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া আমি ইয়াত নিমখ হালধি দিম। ইয়াত এতিয়া নিমখ হালধি, অকণমান জিৰা আৰু অকণমান ৰেড চিলি পাউডাৰ পৰিমাণ অনুযায়ী ইয়াত দিলোঁ, আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আমাৰ ভাজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া অকণমান পানী দি দিম যাতে তলত বস্তুখিনি লাগি নাযায়। পানীটো কিন্তু অকণমান দিয়া হৈছে যাতে তলত দেৰি নাযায়, লাগি নাযায়, তাৰ কাৰণে। ইয়াত যিহেতু আমি আদা, নহৰু, পিঁয়াজ একো দিয়া নাছিলোঁ, এতিয়া যেতিয়া আমাৰ আলুখিনি আৰু বেঙেনাখিনি অকণমান সিজিছে, এতিয়া ইয়াত আমি বাতি থোৱা আদা নহৰু পেষ্ট অকণ দি দিম। আৰু ভালকৈ মিক্স কৰি ল'ম। এতিয়া আমি বনাবলৈ ৰেডি কৰিছোঁ মাছৰ টেঙাৰ জোল। টেঙাৰ ঠাইত দিম আমি আজি থেকেৰা, আৰু লগতে ইয়াত মাছৰ টেঙাৰ জোলত মই যিখিনি মিঠাতেল ইউজ কৰিছিলোঁ বা ঘণ্টখিনি বনাবলৈ যিখিনি মিঠাতেল মই ব্যৱহাৰ কৰিছিলোঁ, সেই দুইখিনি মিঠাতেল কিন্তু মাছৰ ফ্ৰাই কৰাৰ তেল। কাৰণ তেলৰ যিহে দাম বাঢ়িছে, দুবাৰ তিনিবাৰ ব্যৱহাৰ কৰিবলৈ কিন্তু আমি নোৱাৰোঁ। সেইটো কাৰণে মাছৰ ভজা তেলখিনিৰে অকণমান কাঢ়ি থৈ দিছিলোঁ,
তাৰে অলপ ঘণ্ট বনালোঁ আৰু তাৰে এতিয়া অকণমানে মাছৰ টেঙাৰ জোল বনাম। পিঁয়াজ দিলোঁ, অকণমান আদা নহৰু পেষ্ট দিম, একদম অকণমান। এতিয়া আলুখিনি দি দিলোঁ, ভালকৈ ভাজিম। যিহেতু দুজন মানুহ সেইকাৰণে বেছি আলু ব্যৱহাৰ কৰা নাই। পৰিমাণ হিচাপে নিমখ হালধি দিলোঁ আৰু এতিয়া পানী দিম। পানী মই সৰহকৈ দিছোঁ কাৰণ পানীৰে উতল দিব লাগিব। উতল দিয়াৰ পিছতে আমি থেকেৰাখিনি ইয়াতে দি দিম। এই আমাৰ আলুখিনি ধুনীয়াকৈ সিজি গ'ল। মাছখিনিও মই মাজতে ঢাকনখন উঠাই মাছখিনি দি দিছিলোঁ, এইখিনি ভিডিঅ' কৰা নহ'লে। আৰু এইখিনি হ'ল থেকেৰা টেঙা, এতিয়া মই ইয়াত দি দিছোঁ। আৰু অকণমান সময় উতলিবলৈ দিম। এতিয়া ৰেডি কৰি আছোঁ কেঁচা আমৰ চাটনি। কেঁচা আমখিনি সৰু সৰুকৈ কাটি ল'লোঁ, কাটি মিক্সিত ভৰাই লৈছোঁ। নহৰু, অকণমান ভোট জলকীয়া, হাতেৰে চোৱা নাই, হাতখন বহুত জ্বলে পিছত। 2000 years later. থালিখন ৰেডি হৈ গ'ল। এয়া ভাত, নহৰুৰ আচাৰ, আমৰ চাটনি, মাছৰ আলুৰ থেকেৰা দি টেঙাৰ জোল আৰু লগতে আমাৰ মাছৰ ঘণ্টকণ। আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যদি আজি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।